হয় নিলতল এই মুহূৰ্তত এক বিগ ব্ৰেকিং বুলি ক'ব লাগিব কাৰণ এই বাতৰি কেৱল ND24 প্ৰথমবাৰৰ বাবে সম্প্ৰচাৰিত হৈছিল যে SOS পৰীক্ষাৰ নামত শিক্ষা সংসদত দীৰ্ঘদিনৰ পৰাই বেপাৰ চলি আহিছিল আৰু এই সম্পৰ্কত ND24 বিশদভাৱে এই বিষয়ত বাতৰি সম্প্ৰচাৰ কৰিছিল আৰু এই মুহূৰ্তত ND24 দৰ্শকসকলক জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে স্কুল শিক্ষা বিভাগৰ সচিবে কালি এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি শিক্ষক পদৰ যি বাছনি প্ৰক্ৰিয়া চলি আছে প্ৰায় 14,000 পদত শিক্ষক নিযুক্তিৰ বাবে বাছনি চলি আছে আৰু এই বাছনিৰ সময়ছোৱাত SOS পৰীক্ষাৰ জৰিয়তে যিসকল চাকৰি প্ৰত্যাশীয়ে তেওঁলোকৰ নম্বৰ বৃদ্ধি কৰিছিল বিষয় সলনিৰে সেইসকলৰ নম্বৰ কোনো কাৰণতে গণনা নহ'ব বুলি স্পষ্টভাৱে উল্লেখ কৰা হৈছে এই নিৰ্দেশনাটোত। অৱশ্যে SOS পৰীক্ষাত যিসকলে অৱতীৰ্ণ হয় তেওঁলোকৰ যদি HSR যি মূল পৰীক্ষা আছে সেই মূল পৰীক্ষাৰ লগত যদি তেওঁলোকৰ বিষয়সমূহ SOS পৰীক্ষাৰ বিষয় মিল আছে তেতিয়াহ'লে তেওঁলোকৰ এই হিচাপ এই বাছনি প্ৰক্ৰিয়াত গণনা হ'ব। কাৰণ প্ৰথমবাৰৰ কাৰণে এই বিষয়টো পোহৰলৈ আহিছে যে বিগত 2 মাৰ্চত প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে যি বাছনি প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল সেই বাছনি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়তে এনে কিছু শিক্ষক পদৰ প্ৰাৰ্থীৰ মাৰ্কশ্বিট ওলাই পৰে যে তেওঁলোকে মূল পৰীক্ষাত যি কেমিষ্ট্ৰি ফিজিক্স আছিল কিন্তু SOS পৰীক্ষাত তেওঁলোকে পেইণ্টিং বা আপোনাৰ ডাটা এণ্ট্ৰি এনেধৰণৰ বিভিন্ন বিষয়েৰে তেওঁলোকে নম্বৰ বৃদ্ধি কৰিছিল আৰু এই নম্বৰৰ বৃদ্ধিৰ পৰিমাণ ইমানেই বৃদ্ধি পাইছিল যে অভাৱনীয় হাৰত বৃদ্ধি পাইছিল। যদি ফিজিক্স কেমিষ্ট্ৰি তেওঁলোকে 60 বা 45 পাইছে তেওঁলোকে কিন্তু SOS পৰীক্ষাত তেওঁলোকে 98% পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এই বিষয়টো সম্পৰ্কত কি ধৰণৰ গাইডলাইন আছে এই গাইডলাইন বিচাৰি তেওঁ শিক্ষা সংসদলৈ 2 মাৰ্চত এক পত্ৰ প্ৰেৰণ কৰিছিল আৰু এই পত্ৰৰ যেতিয়া উত্তৰ দিয়াৰ ব্যৱস্থা কৰিছিল তাৰ পৰৱৰ্তী বিষয় সময়ত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ অধ্যক্ষতাত 21 মাৰ্চত জনতা ভৱনত এখন শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে শিক্ষামন্ত্ৰীয়ে শিক্ষা সংসদৰ অধ্যক্ষ আৰু সচিব ক্ৰমে ৰুক্ম বৰগোহাঁই আৰু পুলক পাত্ৰীক জবাবদিহি কৰে। লগতে শিক্ষা সংসদত শিক্ষাৰ নামত বেপাৰ চলাই থকা বুলি তেওঁলোকক কটু বাক্য নিক্ষেপ কৰে আৰু তাৰ পৰৱৰ্তী সময়ত 22 মাৰ্চত শিক্ষা সংসদৰ পৰা এই বিষয়টো যে ইম্প্ৰুভমেণ্ট স্কিমৰ আণ্ডাৰত তেওঁলোকে যি পৰীক্ষা অনুষ্ঠিত কৰা বুলি উল্লেখ কৰিছিল সেই পৰীক্ষা ভুলক্ৰমে অনুষ্ঠিত কৰা বুলি তেওঁলোকে লিখিতভাৱে উত্তৰ দিয়ে আৰু এই বিষয়টো পুংখানুপুংখভাৱে নিৰীক্ষণৰ পিছত 28 মাৰ্চৰ এক নিৰ্দেশনা জাৰি কৰিছে আৰু এই নিৰ্দেশত স্পষ্টভাৱে কোৱা হৈছে যে SOS পৰীক্ষাত যিসকল প্ৰাৰ্থীয়ে বিষয় সলনি কৰি তেওঁলোকে নম্বৰ বৃদ্ধি কৰিছিল সেই নম্বৰ কোনো কাৰণতে শিক্ষক পদৰ বাছনি প্ৰক্ৰিয়াত গ্ৰহণ কৰা নহ'ব। এই মুহূৰ্তত এইটো এটা বিগ ব্ৰেকিং বুলি ক'ব লাগিব।